ক'বলৈ গ'লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আকুৰগুজালিৰ বাবে আমাৰ এই মিত্ৰতা ভাগি গ'ল। আমি কৈছিলোঁ সকলো মিলি কংগ্ৰেছৰ বাছনি, ৰাইজৰ দলৰ বাছনি আৰু বন্ধুত্বমূলক 13খন আসন আমি 13খন আসনৰ পাছত অতিৰিক্ত আন 2খন আসন লৈ আমাক 15খন আসন দিলে হৈ যাব। কংগ্ৰেছে যোৱা 6 মাৰ্চত কিয় মিত্ৰতা ভাঙি দিলে? আমাৰ ৰাইজৰ দলৰ ইয়াত কিবা দোষ আছে নেকি? আমি স্পষ্টতাৰে কওঁ, আমি উদাৰ আছিলোঁ আৰু কংগ্ৰেছৰ সকলো উদ্ভট কথা বাৰ্তাত আমি মিত্ৰতাৰ স্বাৰ্থত সদায় সহ্য কৰি আহিছিলোঁ। কিন্তু কংগ্ৰেছে আমাক আত্মসমৰ্পণ কৰাব খুজিছিল, আমি আত্মসমৰ্পণ কৰিবলৈ সন্মত নহ'লোঁ। আমি মাত্ৰ 15খন আসনৰ তেনে সামান্য লক্ষ্য এটা দিছিলোঁ আৰু ন্যূনতম অমৌখতীয়া কৰ্মসূচী কমন মিনিমাম প্ৰগ্ৰেম এখন বিচাৰিছিলোঁ। গৌৰৱ গগৈয়ে কিন্তু কমন মিনিমাম প্ৰগ্ৰেম অৰ্থাৎ ন্যূনতম অমৌখতীয়া কৰ্মসূচী এখন কোনোপধ্যে ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই। তেওঁ আমাক সন্মান দিব খোজা নাছিল আৰু গৌৰৱ গগৈয়ে দাম্ভিকতা দেখুৱাই মিত্ৰতা ভাঙি দিয়াৰ পক্ষত অৱস্থান লোৱা আমি দেখিলোঁ। আজিৰ দিনটোত আমি অতি দুখেৰে জনাওঁ যে যোৱা 19 ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত 20 ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত আমাক অসন্মান কৰি কংগ্ৰেছ দলে আমাৰ সেই চিঠিৰ কোনো উত্তৰ নিদিলে আৰু উত্তৰ নিদি আমাৰ স্বাভিমানত আঘাত আনিলে। সেয়েহে আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াটো আমাৰ পক্ষে সম্ভৱপৰ নহয় বুলি বিবেচনা কৰি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এইখিনি কথা আমি সমগ্ৰ অসমৰ ৰাইজক আজি জানিবলৈ দিছোঁ। এই মুহূৰ্তত ক'ব পাৰি মিত্ৰতা ভংগ বুলি আমি আমাৰ যি বক্তব্য আছিলে একদম প্ৰেছ বিবৃতিৰ জৰিয়তে সম্পূৰ্ণ স্পষ্ট বক্তব্য প্ৰকাশ কৰিছোঁ। আমি অতি স্পষ্টকৈ কৈছিলোঁ যে আমি কেৱল আৰু কেৱল 15খন আসন বিচাৰিছিলোঁ। সেই 15খন আসনৰ 4খন আসনহে আমাক পোনপটীয়াকৈ আমাৰ নিজৰ আসন দিয়া হৈছে। আনহাতে কংগ্ৰেছৰ লগত 4খন বন্ধুত্বমূলক ফ্ৰেণ্ডলি কণ্টেষ্ট কৰাৰ কাৰণে তেওঁলোকে সন্মতি দিছে আৰু 4 8 হ'ল আৰু 5খন আসন তেওঁলোকে আমাক তেওঁলোকৰ বাছনিৰ পৰা জাপি দিছে। গতিকে এইটোতো কমপ্লিটলি অগণতান্ত্ৰিক কথা এটা। যি 13খন আসন সামান্য আসন 126খনৰ ভিতৰত যি 15খন আসন আমি বিচাৰিছিলোঁ তাৰে 13খন তেওঁলোকে দিব খুজিছিলে, তাতো তেওঁলোকৰ চইচৰহে আমাক বস্তুখিনি দিব খুজিছে। আৰু এনেকুৱা কথাত কৰোঁতে তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ, বিশেষকৈ গৌৰৱ গগৈৰ যি বডি লেংগুৱেজ, গৌৰৱ গগৈৰ মুখৰ যি বডি লেংগুৱেজ আৰু মুখৰ যি বক্তব্য আৰু বডি লেংগুৱেজ, সেইটোৱে আমাক সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত কৰিছে। আৰু আমি বেচিকেলি দেখিলোঁ যে আমি শেষত চব কথা বাদ দি বিজেপিক হৰুৱাবৰ কাৰণে কৈছিলোঁ যে ঠিক আছে, আমি বহুত দিনৰ পৰা কাম কৰি আছোঁ, আমাৰ পূৰা সাংগঠনিক শক্তি আছে, আমি 100% জিকিম, ঢিং সমষ্টিটো আমাক দিয়ক। লাষ্টত এটাই সমষ্টি বিচাৰিছিলোঁ। এই গোটেইখিনি কথা বতৰাৰ পাছত ঢিং সমষ্টিটো আমাক তেওঁলোকে মিত্ৰতাত দিব খুজিছে, কি কয় ফ্ৰেণ্ডলি দিব খুজিছে। আমি কৈছোঁ চিধাকৈ দি দিয়ক, তাৰ পাছতে আমি সকলো কথা মানি ল'ম, আন সকলো চৰ্ত মানি ল'ম আপোনালোকৰ। কিন্তু তাৰ পাছত সকলোৱে আনকি AICC আমাক ফোন কৰি জনালে যে ঢিং দিছোঁ, আমাক ৰিপুণ বৰাই ফোন কৰি জনালে যে ঢিং দিছোঁ বাৰম্বাৰ। কিন্তু সৰ্বশেষত আমি জানিলোঁ যে গৌৰৱ গগৈয়ে মোক নিজে ফোন কৰি ক'লে যে ঢিং আমি নিদিওঁ। আৰু আমি গম পালোঁ যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে ঢিং সমষ্টিটো এৰি দিব নোখুজিলে। অথচ এলায়েন্স ভাগি যাব বুলি ভাবি নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢিং সমষ্টি নগাঁও বিধানসভাৰ সাংসদ বৈদ্যুৎ বৰদলৈ ডাঙৰীয়াই এৰি দিবলৈ সন্মত হৈছিলে। এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ প্ৰতিবাদ কৰিছিলে, কিন্তু এলায়েন্স ভাগি যাব বুলি ভাবি তেওঁ এৰি দিবলৈ সন্মত হৈছিলে। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন তেওঁলোকৰ কাৰণে এই গোটেই এলায়েন্সটো ভাগিছে। আৰু সেইকাৰণে আমি স্পষ্ট ৰূপত জনাই দিছোঁ যে এলায়েন্স আমি ভঙা নাই, আমি এলায়েন্সৰ পক্ষত আছিলোঁ আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে এই এলায়েন্স ভাঙিব খুজিছে। গতিকে আজিৰ দিনটোত আমাৰ স্থিতি ইমানেই, ইমানকে কৈছোঁ। ধন্যবাদ।